কওক। আমাৰ দাদা যোৱা শনিবাৰ গধূলি 3টা বজাত দেমালিৰ পৰা মানুহ লৈ ওলাইছিলে মৰাণ আহিবলৈ আহি ওলাইছিলে। আমি একো গম নাপাওঁ মৰাণ গধূলি ৰাতি শনিবাৰৰ পৰা একো ফোন চোন নাই মানুহটো। কিন্তু আজি হঠাৎ মানে কালি গধূলি আমি গম পালোঁ মৰাণত চেপন ফালে কোনোবা ফালে এটা ডেড বডি পোৱা গৈছে। আহি এতিয়া চালোঁ আমাৰ দাদাজনে হয়। এতিয়া প্ৰশাসন আমাক কি হিচাপত কেনেকুৱা সহায় কৰে। মানুহটোতো ইয়াত নাইকিয়া হ'ল, কিন্তু আমি চবৰ পৰা সহায় বিচাৰিছোঁ। গাড়ীটো পাইছেনে? গাড়ীটো পোৱা নাই। কি গাড়ী আছিলে? গাড়ী এল্টো K10 আছিলে। AS23W3714 গাড়ী নাম্বাৰ হয়। পৰিয়ালত কোন কোন আছে? পৰিয়ালত ঘৰত মা আছে, সৰু ল'ৰা এটা আছে, পোৱালি আছে সৰু, আৰু কোনো নাই। দাদা নিজৰ ডাঙৰ ককায়ৰ মানে মাইণ্ডটো ইমান ভাল নহয়। তিনিটা পৰিয়াল নিজে অকলে চলাই আছিল। এতিয়া গোটেই 3টা পৰিয়ালত কোনো নাইকিয়া হৈ গ'ল, মানুহ নাই। কি নাম আছিলে? ৰাজেশ কুমাৰ ছাৰ। বয়স কিমান হ'ল? বয়স 37 মান হ'ব। যোৱাকালি আমি মানে ইভিনিং টাইমত আমি এটা খবৰ পালোঁ যে আমাৰ চেপন মানে কলেজৰ ওচৰত মানে ৰাস্তাৰ কিনাৰত জংঘলত এটা ডেড বডি পৰি আছে। আমি লগে লগে অচিও গ'ল, ময়ো গ'লোঁ, আমাৰ পাৰ্টিৰ ষ্টাফ গৈ আমি দেখা পালোঁ। আমি ডেড বডিটো ভালকৈ চাই গাত কোনো জখম তখম আমি দেখা পোৱা নাই, কিন্তু তেওঁক কিবা চুচৰাই লৈ যোৱা যে পিঠিত অলপ মানে স্ক্ৰেচ এটা পাইছোঁ। আৰু যিহেতু মুখখন মানে অলপ মানে বেক চাইড মানে তলমুৱা হৈছিলে, মুখত মানে অলপ ব্লাড মানে জমা হৈ অলপ মানে হেৰি হৈছে। আৰু আমি লাষ্টত মানে বডিটো আমি মেজিষ্ট্ৰেট বাইদেউ গৈ মেলি আমি চাই মেলি তাৰপৰা বডিটো আমি থানালৈকে লৈ আহিলোঁ। আমি অল অচিৰ লগত যোগাযোগ কৰিলোঁ, লোকেল মানুহখিনিৰ লগত যোগাযোগ কৰিলোঁ মানে আইডেণ্টিফাই কৰাৰ কাৰণে। তেনেকৈ আমি ৰাতি আমি গম পালোঁ যে এইটো মানে অৰুণাচলৰ মানে ল'ৰা এজন মানে মিচিং হৈ আছে। সন্দেহ কৰিছে এইটো হ'ব পাৰে। আজি ৰাতিপুৱা তেওঁলোকৰ ঘৰৰ মানুহ আহিলে, ঘৰৰ মানুহ আহি চাই আইডেণ্টিফাই কৰিলে ল'ৰাজনৰ নাম ৰাজেশ ছাৰ, বয়স 37। তেওঁ যোৱা 17/12/2022 তাৰিখৰ পৰা তাৰমানে নিৰুদ্দেশ হৈ আছিলে। আৰু সেই সংক্ৰান্তত তেওঁলোকে দেওমালী হেৰিত এটা মিচিং এণ্ট্ৰি দিছে। ল'ৰাটো মানে গাড়ী এখন লৈ মানে আহিছিলে, AS23W3714 এই গাড়ীখন লৈ পেলাই ওলাই আহিছিলে। আৰু তেতিয়াৰ পৰা মানে সেই গাড়ীখনো পোৱা নাই। আমাৰ সন্দেহ কৰিছোঁ কোনোবা হয়তো দুষ্ট চকুৰে ড্ৰাইভাৰটোক মানে মাৰি পেলাই থৈ গাড়ীখন লৈ গৈছে।